হাই ফ্ৰেণ্ড, মোৰ নাম নিদীপ আৰু মই আজি আপোনালোকৰ মাজত এটা ধুনীয়া এপ্লিকেশ্যন এটা লৈ আহিছোঁ। যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনাক যদি কোনোবাই মেছেজ কৰে হোৱাটছআপত, তেতিয়া হোৱাটছআপত মেছেজ কৰাৰ পাছতো আপোনাৰ তাত ছেভ হৈ থাকিব। মানে বহুতো কেতিয়াবা এনেকুৱা হয় যে কোনোবাই মেছেজ কৰে আৰু মেছেজ কৰাৰ পাছত সেই মেছেজটো ডিলিট কৰি দিয়ে। আৰু ডিলিট কৰি দিয়াৰ সময়ত আমাৰ মানে কি ভাৱ হয় যে মেছেজটো কিয় ডিলিট কৰিলে, কি মেছেজ ডিলিট কৰিলে, মানে আমাৰ চাব মন যায়। হয়তো ভিডিঅ' হওক, অডিঅ' হওক, যিকোনো মানে আমাৰ মানে কি ডিলিট কৰাৰ পাছত আমাৰ চাব মন যায়। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাব। এই ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি দেখাই দিম যে কেনেকৈ আপোনাৰ মোবাইলত ডিলিট কৰা বস্তুবিলাক আপোনাৰ মোবাইলতে ছেভ হৈ থাকিব। এই ভিডিঅ'টো আপোনাৰ সকলোৱে চাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই ভিডিঅ'টো ষ্টাৰ্ট करते हैं। ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। ওপেন কৰাৰ পাছত ইয়াতে লিখিব হোৱাটছ ডিলিট। ইয়াতে আপোনাৰ বহুতটা অপশ্যন পাব হোৱাটছ ডিলিটৰ, কিন্তু ইয়াৰে আপোনাৰ ওপৰৰ পৰা 3 নম্বৰটোৱে ডাউনলোড কৰিব। ইনষ্টল কৰি ল'ব। অলপ টাইম লাগিব। ওপেন কৰি ল'ব। এতিয়া এইটো এলাউ কৰি দিব। এলাউ। ইয়াতে আপোনাৰ একদম লাষ্টটো হোৱাটছ ডিলিট, এইটো আপোনাৰ এলাউ কৰি ল'ব। পিছত আপোনাৰ বেক আহি যাব। এবাৰ বেক আহি যাব। বেক হোৱাৰ পিছত এতিয়া মই দুটা মোবাইল ওলাইছোঁ ইয়াতে। এতিয়া মই এটাত মেছেজ কৰিম এইটোৰ পৰা। এইটো কি কৰি আছা, কি কৰি আছা আহি গ'ল। এতিয়া মই এইটো ডিলিট কৰি দিম। ঠিক আছে, এইটো ডিলিট হৈ গ'ল। কিন্তু এই ডিলিট হোৱা মেছেজটো আমি যি এপটো ডাউনলোড কৰিছিলোঁ ইয়াতে এই মেছেজটো থাকি গ'ল। কি কৰি আছা। এতিয়া আপোনাক কোনোবাই মেছেজ কৰিলেও আপোনাৰ কোনো টেনশ্যন নাই, ডিলিট কৰিলেও। ইয়াতে আপোনাৰ এতিয়া ফটো চাম। এতিয়া আপোনাৰ ফটো এটা মই চিলেক্ট কৰি ল'ম। ফটো এটা পঠাইছোঁ মই। এইটো ফটো মই ডিলিট কৰি দিম। ইয়াতে ডিলিট হৈ গ'ল। কিন্তু এই ডিলিট কৰা ফটোটো তাতে ইমেজত, ইয়াতে ইমেজত ছেভ হৈ গ'ল। এইটো ইয়াতে আপোনাৰ ষ্টেটাছবিলাক ইয়াতে মানে ষ্টেটাছবিলাক ইয়াতে ডাউনলোড কৰিব পাৰিব। ইয়াতে এতিয়া মই ভিডিঅ' এটা পঠাইছোঁ। ভিডিঅ'টো চাব। যদি ভিডিঅ'টো যদি মই ইয়াতে যদি পঠাই কিনে যদি ডিলিট কৰি দিওঁ, তেতিয়াহ'লে ইয়াত এইটো মোবাইলত মানে ছেভ হৈ থাকিব। কমেণ্ট ভিডিঅ'টো মই চাই লওঁ। এইটো ভিডিঅ' মই এতিয়া পঠাই দিম। এইটো আহি গ'ল। এতিয়া যদি মই এইটো ডিলিটো কৰি দিওঁ, এতিয়া আমাৰ সেই এপটোত যোনটো হোৱাটছ ডিলিট, সেই এপটোত এই ভিডিঅ'টো তাত ছেভ হৈ গ'ল। মানে ডিলিট কৰাৰ লগে লগে তাত অট'মেটিকলি তাত ছেভ হৈ যায়। এতিয়া যদি মই ভিডিঅ'ত চাওঁ, এই ভিডিঅ'টোত এইটো ছেভ হৈ গ'ল। ঠিক আছে। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, আজিলৈ ইমানেই। টাটা বাই।